Hey guys, welcome back to my YouTube channel. আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আন এটা এক্সাইটিং ভিডিঅ'। আশা কৰোঁ আজি ভিডিঅ'টো চাই আপোনালোকে ভাল পাব। আজি ভিডিঅ'টোত আচলতে মই দেখাবলৈ গৈ আছোঁ আমি যাম পিকনিকলৈ। পিকনিক মানে ৰক্তিমৰ অফিচৰ ফালৰ পৰা ঠিক কৰিছে আৰু প্লেচটো হৈছে ধেমাজি ডিমৌ। মই যোৱা নাই কেতিয়াও তালে, গতিকে সেইকাৰণে অলপ এক্সাইটেড হৈ আছোঁ। গতিকে নোযোৱা জেগা আৰু খুব ধুনীয়া বুলি কৈছে জেগাটো, চাওঁ কি হয়। আহকচোন আজি আমাৰ দিনটো আমি সকলোৱে উপভোগ কৰোঁ। ফাইনেলি ওলাই হৈ গ'ল, এতিয়া ৰেডি যাবলৈ। আৰু বাকী সকলো আহি আছে, তাতে ব্ৰাঞ্চৰ সন্মুখতে লগ হ'ম, অফিচৰ সন্মুখতে সকলো। এতিয়া আমি যাবলৈ ওলাইছোঁ। ফাইনেলি আমি আমাৰ পিকনিক স্পট আহি পাই গ'লোঁ। বহুত মানুহ আছে, ইটো পাৰে বহুত মানুহ আছে। এক্সকাৰ্ছনো আহিছে স্কুলৰ পৰা। আমি এইফালেহে আহিলোঁ, মানে কেনেকৈ বুজাম, বৰ ভাল লাগিছে। ৰক্তিমৰ কলিগ, ফেমিলি, মানুহ বেছি নাই, কিন্তু আমি এইকেইজনেই বহুত এনজয় কৰিম। অৰুণাচলৰ পাহাৰ হয়, ধুনীয়া। আমি আহি পালোহি ন, ডিমৌ নদীখন পাৰ কৰাই দিলে গাড়ীখনে। এইটো পিকনিক স্পটেই হয় আচলতে। হেৰি ৰক্তিমহঁতৰ অফিচৰ পৰা আহিছোঁ। কেইজন আহিছোঁ আমি তাতে? 15জন আহিছোঁ। আহক আমি এনজয় কৰিম আপোনালোকে সকলোৰে লগত। আগলৈও চাই গৈ থাকিব। আহক বাইদেউ এগৰাকীক লগ পালোঁ, নৱনীতা বাইদেউ, খুব মৰমীয়াল হয়। তেওঁ মৰাণৰ হয়। বাইদেউৰ মানে হাজবেণ্ডে ৰক্তিমৰ লগত একেলগে কৰে আৰু কলিগ হয়। মোৰ বেলেগ পাৰ্টনাৰ নাই, এতিয়া বাইদেউৱে মোৰ পাৰ্টনাৰ আৰু। বাইদেউ আহিছে আগতে ন ইয়ালৈ? আহিছে ন? 21 তোমাৰ এনেকুৱা নৱেম্বৰতে আহিছিলোঁ। 21 নৱেম্বৰত আহিছে। বহুত মানে পাৰ্থক্য দেখা পাইছোঁ। এইবাৰ মানে মুকলি লাগিছে। এইটো চাইডে নাখাইছিলোঁ দেই, সিফালে খাইছিলোঁ। সিফালে খাইছিলোঁ এইটো চাইডে। 21 নৱেম্বৰত আহোঁতে অলপ বেলেগ আছিলে, এতিয়া বহুতখিনি চেঞ্জ হৈছে বুলি কৈছে আৰু ভাল লাগিছে। 8 জানুৱাৰীত আকৌ আহিব 8 জানুৱাৰীত। ইয়াৰ খুৰাহঁতে পূৰা খানা বনোৱা ষ্টাৰ্ট কৰি দিছে। এফালে এজনে চব্জি কাটি আছে আৰু আনফালে এয়া দালি বহাই আছে। আহি পাই আমি লাল চাহ, ব্ৰেড, কণী এনেকৈ খালোঁ। খালি সেইটোৰ ক্লিপটো লোৱা নহ'লে আৰু। তাৰপিছত কমলাও আনিছিলে, বোলো কমলাখিনি এনেকৈ অলপমান ডিজাইন কৰি দিওঁ মোৰ ষ্টাইলত। তাৰপাছতে পূৰা ধুনীয়াকৈ বনাই দিলোঁ। চবেই খাই ভালো পালে বাৰু। হ'লে বাইদেৱে ধুনীয়াকৈ চেলফি তুলি আছে। আৰু কমলাখিনি চাওকচোন, দেখিবলৈ ইমান ধুনীয়া হৈছে, খাবলৈ আৰু টেষ্টি হৈছিলে। মানে কমলাটো বহুত মিঠা আছিলে, বহুত বেছি। আমি এতিয়া চবেই খাম, এইখিনি মই বনাই লৈছোঁ আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম। ভাল হৈছে ন? বহুত ভাল হৈছে। আগত খোৱা নাই? আৰু কমলাটো যে মিঠা হ'লে খাই বেছি ভাল লাগে, মানে তেতিয়া চেনি তেনি এক্সট্ৰা নিদিলেও হয় আৰু। চেনিৰ প্ৰয়োজনে নাই। কি কাইদা, পাৰিছে খাব? দিয়া নাই চাগে ন? অকণমান দিছোঁ শ্লাইড। অলপ দিছা ন? ভাল লাগিছে ন? এনেকৈ ভাল লাগিছে বুলি ক'লে ভাল লাগে আৰু।
বহি বহি আমনি লাগি গ'লগৈ, অকণমান ওলাই আহিছোঁ আৰু খোজকাঢ়িলে। অঁ, এইফালে ধুনীয়াকৈ পানী ফুট বৈ আছে ন, ভাল লাগিছে। অঁ, ভাল লাগিছে ন। বাইদেউ পুৰা ফূৰ্তি কৰি থাকে ন। ভাল লাগি গৈছে ন। ভাল লাগিছে নে? কওকচোন। ভাল লাগিছে নে নাই? অঁ, ভাল লাগিছে, ভাল লাগিছে। পুৰা এনজয় কৰিছে ন? অঁ, এনজয় কৰিছোঁ দেই আজি তোমাৰ লগত। মোৰ ভাল পাৰ্টনাৰ মিলিছে আৰু আজি, বাইদেৱে মিলিছে আৰু মোৰ পাৰ্টনাৰ আজি। বাকী আৰু আমাৰ মানুহবোৰ চব বেলেগ বেলেগকৈ ব্যস্ত হ'ল, এৰিলে আৰু চবেই চবৰে ঘৈণীয়েকবিলাকক এৰিলে। আৰু এতিয়া আমি দুজনী মিলি লৈ পেলাই নিজে অকলে দুজনে এনজয় কৰি আছো আৰু পুৰা। অঁ, তুমি পথালিকে এনেকৈ ন? অঁ, সিফালে মাৰা, সিফালে মাৰা পানী। মই জোতাযোৰ খুলিয়ে দিওঁ। তোমাৰ কেমেৰামেন ৰক্তিম, মোক এনজয় কৰিছা নে? ভাল, মজা কৰিছোঁ। পুৰা এনজয় কৰিছোঁ। ৰক্তিমে বেছি এনজয় কৰিছে, মোক আনি পেলাই অকলে এৰি থৈ বহুৱাই পেলাই পুৰা ফ্ৰেণ্ড কেইটাৰ লগত বহি লৈ পেলাই বেয়া এনজয় কৰিছে। ঘৈণীয়েক পাহৰিলে সি। খানাত কি আছে? মটন, চিকেন, ফিছ, মিক্স ভেজ, দাল, ভাত। হৈছেনে নাই? হৈ আছে। খাব পৰা হৈছে? আমি দিব বনাই আছে ন? ব্ৰেকফাষ্টত আমি কি খালোঁ? ব্ৰেড খালোঁ, কমলা খালোঁ, কণী বইল খালোঁ, লাল চাহ খালোঁ, হয়নে? এই গোটেই পিকনিকটো একমাত্ৰ এজন লোকৰ কাৰণে সম্ভৱ হৈছে। হওক, দেখাই দিওঁ। All credit goes to him. মই ভিডিঅ' কৰি আছো ইউটিউবৰ কাৰণে। চিৰিয়াছলি এইটো কাটা। এইটো ইনশ্বটত কাটি দিবা। অঁ, তোৰ ফটো তুলিব।
হেৰি ৰক্তিমে চাফা কৰি আছে। ঠিকছে ফটো তুলিলোঁ আৰু পানীত বিৰাট এনজয় কৰিলোঁ আৰু মোৰ একদম এনজয় কৰা পাৰ্টনাৰ বিৰাট ভাল লাগিলে ন পানীখিনি ইমান চেঁচা আৰু ইয়াৰ পৰা সেই পাথৰবোৰ লৈ যাবলৈ ভাল ফুলত দিবলৈ ফুলৰ টাবত ন কালাৰফুল ধুনীয়া ধুনীয়া আমাৰ খানাও ৰেডি হৈছেগৈ আৰু খাবলৈও হৈছেগৈ ভোক লাগি গৈছেগৈ ফটো তুলি তুলি ভোকে লাগি গ'ল তাতে ৰ'দটো আজি ইমান চোকা এয়া খুৰাৰ স্পেচিয়েল মাটন কাৰী ৰেডি হৈ আছে মাটনখিনি হ'লে আৰু আমি ভাত খাব পাৰিম আৰু এইখিনি কি কৰিব অঁ বেঙেনা ফ্ৰাই এইটো মিক্স ভেজ এইখিনি মাছ নে টেঙা নানিলে নেকি এইটো দালি ধুনীয়া গোন্ধাইছে টিকুলু এটা প্ৰিয়াংশু হেল্ল' হেল্ল' ক'ত সেইফালে ব'লা ক'ত 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 মা পিকনিকলৈ আহি আৰু যদি অকণমান নেনাচে হ'ব জানো এয়া আহি গ'ল ফাইনেলি আমাৰ পিকনিকৰ মষ্ট এণ্টাৰটেইনমেণ্ট পাৰ্ট সকলোৱে বহুত এনজয় কৰিলে বহুত নাচিলে একদম পাগলামি ডান্স কৰিছে আৰু চবেই কালি কি হ'ল কপিৰাইট লাগি যাব পাৰে কাৰণে বিহু লগাই থোৱা আছিলে সেইকাৰণে মই চাউণ্ডটো মিউট কৰি পেলাই বেলেগকৈ এড কৰি দিছোঁ সেইটো গম পায় সকলোৱে কিন্তু ভাল লাগিলে চবৰে ডান্সৰ মানে পাৰফৰ্মেঞ্চবোৰ বেলেগ বেলেগ খুব এনজয় কৰিছে চবেই আমি বহুত এনজয় কৰিলোঁ ভাল লাগিলে দেই ডাঙৰকেইটাক নাচি থকা দেখি পেলাই আমাৰ টিকলু প্ৰিয়াংশু ৰ'ব নোৱাৰিলে সিও পূৰা নাচিছে একদম ক্লেপ বজাই বজাই বেয়া নাচিছে মুঠতে অঁ খুৰা কেনেকুৱা লাগিলে ভাল লাগিলে আকৌ এদিন কেতিয়াবা খাম অহা বছৰলৈ বা কিবা পৰ্ব থাকিলে আপোনাক জনাম সঁচাকৈ ভাল লাগিলে খানাটো বিৰাট টেষ্টি হৈছিলে
এনেকৈ আমাৰ এতিয়া বহুত কাম কৰি থৈছোঁ অঁ। বিয়া কাম কৰি ছাত্ৰ কাম আছে কিবা কিবা পাতিলে কাজ পাতিলে আপোনালোকক কণ্টেক্ট কৰিম দেই নম্বৰটো আছে লৈ ল'ব হেৰিৰ পৰা পাৰ্থৰ পৰা এয়া পিকনিক খাই বৈ সকলো আজৰি হ'লোঁ এতিয়া ধুনীয়াকৈ বস্তুবোৰ সামৰি গাড়ীত ভৰাইছে দাদাহঁতে তাৰপিছত এতিয়া আমি যাম আকৌ নিজৰ গন্তব্যস্থানলৈ ভাল লাগিলে ধেমাজি ডিমৌ খুব ধুনীয়া জেগা যিসকলে আহিছে অলৰেডি জানি যিসকলে অহা নাই আপোনালোকে ভাবিব পাৰে পিকনিকৰ কাৰণে স্পটটো বিৰাটেই ধুনীয়া ভাল লাগিলে ন ভাল লাগিলে এনজয় কৰিলোঁ পিকনিক খালোঁ আৰু আজি পিকনিকটোত কি পালোঁ কি নাপালোঁ নাজানো খালি একদম ভাল মানুহ এগৰাকীৰ লগত চিনাকি হ'লোঁ একদম মানে ধুনীয়া অন্তৰৰ খোলা অন্তৰৰ মানুহগৰাকীৰ লগত চিনাকি হ'লোঁ সেয়া হৈছে আমাৰ নৱদিতা বাইদেউ আৰু ন কিছুমান মানে ৰিলেশ্যন এনেকেই মানে বহুত লং লাষ্টিং হোৱাকৈ এনেকৈ মানে খপককৈ হৈ যায় ক'ত কেতিয়া এতিয়া মইতো ঘৰৰ পৰা আহোঁতে ভবা নাছিলোঁ আপোনাক লগ পাম এনেকৈ ইমান ভালকৈ লাগিব ইমান ক্ল'জকৈ আমি কথা পাতিম ফুৰিম ফটো তুলিম ন সঁচাকৈ বহুত ভাল লাগিলে খুব এনজয় কৰিলোঁ আজি আৰু লগ পাম বাইদেউৰ লগত ডিমৌলৈ আহিলোঁ বাইদেউ আকৌ আহিব 8 তাৰিখে স্কুলৰ ফালৰ পৰা স্কুলৰ ষ্টাফৰ ফালৰ পৰা আকৌ আহিব বাইদেউক লগ কৰিম বাইদেউৰ ফোন নম্বৰো লৈছোঁ বাইদেউৰ ঘৰলৈও যাম মামাৰ ঘৰলৈও মাতিছোঁ সেয়াই আৰু ভাল লাগিলে বহুত ভাল লাগিলে অ'কে ফাইনেলি ঘৰ আহি পালোহি ঘৰ আহি পাই ফ্ৰেছ হৈ মেলি অলপ শুলোঁ ইমান ভাগৰ লাগিলে আচলতে ঠাণ্ডা দিনত ধূলি মানে কি হয় কষ্ট একো হোৱা নাই বহি আছোঁ চবেই কামটো চবেই নিজে নিজে কৰিছে খানা বনাবলৈ ৰান্ধনিও লৈ গৈছে তেওঁলোকে চব কাটি কুটি নিজেই কৰিছে মানে একো কাম কৰিব লগা হোৱা নাই তাৰ মাজতে আৰু কিবা কিবি অকণমান হেল্প কৰি দিয়াটো বেলেগ কথা আৰু কিন্তু তেনেকৈ কষ্ট বুলিবলৈ একো হোৱা নাই কিন্তু এনেই যে ৰ'দত মানে ধৰি লওক ফটো তুলিলোঁ খোজকাঢ়িলোঁ ইফালে সিফালে গ'লোঁ এই কিবা এটা ভাগৰ এটা লাগি থাকে ন সেই ভাগৰটোৰ কাৰণে কিয়েনে নাজানো আচলতে একদম মানে শুই দিলোঁ 1 ঘণ্টামান ইমান ধুনীয়া টোপনি আহিলে তাৰপিছত ভাবিলোঁ কি মোৰচোন ভিডিঅ'টো শেষেই কৰা নাই আপোনালোককতো বাই বাই দিব লাগিব নহয় জানো গতিকে আজিৰ দিনটো এনেদৰে আমি সকলোৱে এনজয় কৰিলোঁ মানুহ বেছি নাছিলে 16জন 14জনমান আছিলোঁ নেকি কাৰিকৰ ড্ৰাইভাৰ চব মিলাই আৰু কিন্তু ভাল লাগিলে কম মানুহেৰো যে ধুনীয়াকৈ এনজয় কৰিব পাৰি আজি পিকনিকটোৰ পৰা শিকিলোঁ আগত যিমানবোৰ পিকনিক গৈছোঁ 24-25জন এনেকৈ কৰি মানুহ মানে যাওঁ আৰু মা ঘৰৰ ফালৰ পৰাই যোৱা হৈছিলে বিয়া হৈ আহি এইটো মোৰ প্ৰথম পিকনিক তাকো হাজবেণ্ডৰ অফিচৰ কলিগসকলৰ লগত আৰু তেওঁলোকৰ অফিচৰ গোটেই ষ্টাফখিনিও বহুত মানে ফ্ৰেণ্ডলি হয় ভাল হয় বহুতকে লগেই পোৱা নাছিলোঁ জাষ্ট নামবোৰ শুনি আছিলোঁ আজি লগো পালোঁ চিনাকিও হ'লোঁ ভাল লাগিলে ডাউন টু আৰ্থ হয় মানে খুব ধুনীয়া আৰু বিহেভিয়াৰ ভাল লাগিলে মাত কথা বহুত ভাল গতিকে দেখালোঁ ভিডিঅ'খিনি চালে আপোনালোকে হোপ ভাল পালে গতিকে পুনৰ এনেদৰে নতুন নতুন ধুনীয়া ধুনীয়া ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ অহাৰ প্ৰতিশ্ৰুতিৰে মই জেনিথ পৰিস্মিতাই আজি ব্লগটো ইমানতে সামৰণি মাৰিছোঁ অ'কে মাই ডিয়াৰ ফ্ৰেণ্ডছ বাই বাই টেক কেয়াৰ এণ্ড লাভ ইউ অল